ইমান ধুনীয়াকৈ সজাইছে কি জানো গম পাইছেনে আমি ক'ত আছোঁ যদি নাই তেনেহ'লে মোৰ লগত চাওক গোটেই ভিডিঅ'টো সকলোৱে ফটো উঠাত ব্যস্ত আমি আছোঁ বৰ্তমান মংগলদৈ ৰাসত এয়া ছাইডৰ ফালে নানা ৰঙৰ দোকান পোহাৰ ওপৰত সুসজ্জিত কাৰেণ্টেৰে লগাইছে লাইটবোৰ ওচৰত জিলাপিৰ দোকানবোৰো আছে এয়া চিকিউৰিটি গাৰ্ডবোৰো আছে আজি তৃতীয় নিশা ইমান ভিৰ মংগলদৈ ৰাসত মানুহেৰে নহয় মূৰ্তিৰে ৰাস প্ৰতিপন্ন কৰে ৰাসত এয়া মূৰ্তিবোৰ দেখিবলৈ মানুহে চাবলৈ আহিছে এনেদৰে কাৰেণ্টেৰে মূৰ্তিবোৰত কাৰেণ্ট লগাই নানা ভংগীমাৰ সৃষ্টি কৰে আমি বহুত ফুৰিলোঁ সেইকাৰণে বোলো অলপ ক'ল্ড ড্ৰিংকছ ট্ৰাই কৰি লওঁ চিয়াৰ্ছ এয়া হৈছে কৃষ্ণলীলাৰ বিভিন্ন মূৰ্তি এয়া মূৰ্তিৰ ফৰে সকলোৱে পূজা অৰ্চনা কৰিছে ধুনীয়াকৈ তাৰপিছত এয়া গণেশৰ ওপৰত আছে ডাঙৰকৈ ভালুকটো ধুনীয়াকৈ সজাই তোলা হৈছে বিষ্ণু মন্দিৰটো সকলোৱে সেইকাৰণে ফটো উঠাত ব্যস্ত বিষ্ণু মন্দিৰৰ কাষেৰে এয়া হৈছে মূৰ্তিবোৰ কৃষ্ণৰ বিভিন্ন লীলাৰ কথা এই মূৰ্তিবোৰতেই প্ৰতিপন্ন কৰিছে মাজুলীৰ ৰাসত সকলোৱে হয়তো মানুহৰ দ্বাৰা বিভিন্ন নাট ভাওনা পৰিৱেশন অনুষ্ঠান চাইছে আমাৰ ইয়াতেই চাব পাৰিব আপুনি ষ্টেজ প্ৰগ্ৰেমত ভাওনা তাৰপিছত আমি খালোঁ চাওমিন ইমান যে টেষ্টি আছিলে সাউথ ইণ্ডিয়ান হাউচৰ চাওমিনটো মই যে খাই কিনে অলপ টাইম বহি দিলোঁ আচলতে ৰাস বুলি ক'লে খোৱা লোৱাই মোৰ কাৰণে যথেষ্ট টেষ্টি তাৰপাছত থকা জিলাপি দোকানৰ পৰা জিলাপি ল'লোঁ ইয়াত বিভিন্ন ৰঙী মিঠাই থোৱা আছে মিঠাই যিহেতু মোৰ বহুত প্ৰিয় সেইকাৰণে মই মিঠাই এগালমান কিনি ল'লোঁ তাৰপাছত খালোঁ মিঠা পানটো খাই এনেকুৱা লাগিলে যেন মোৰ ৰাস চোৱাটো মানে সম্পূৰ্ণ কিন্তু ৰ'ব মিঠা পানখন মোৰ মুখত ভালদৰে ভৰাব পৰা নাই বৰ সোৱাদ হৈছিলে মিঠা পানখনো এতিয়া আমি যাম আনন্দ বজাৰলৈ আনন্দ মেলাৰ বজাৰখনৰ গেটখনত চাওকচোন কি ধুনীয়াকৈ আছে এয়া কাষতে চিকিউৰিটি গাৰ্ডবোৰো আছে আচলতে প্ৰশাসনৰ এইটো এটা ভাল পদক্ষেপ যাতে কোনো গণ্ডগোল নহয় তাৰ কাৰণে ঠায়ে ঠায়ে প্ৰশাসনৰ বিভিন্ন মানুহ বহাই ৰাখিছে মোৰ ভাগিনীজনী উঠা হ'ল এইটো সৰু চকৰিত তাই খুব এনজয় কৰিছে আচলতে আনন্দ মেলাৰ বজাৰখন সৰু ল'ৰা ছোৱালীৰ কাৰণে হয় তাহাঁতে নিজৰ মতে খুব খেলিব পাৰে ডাঙৰ চকৰিটোত কিন্তু আমাৰ কাৰোৰে উঠাৰ সাহস নহ'ল দেই তাৰপিছত তাই এখন জাম্পিং জেপত উঠি কিনে এডাল বেল কিনি লৈ আমি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব থেংক ইউ